যে কন্ট্ৰাকচুৱেল টিচাৰ্ছসকলৰ কি হ'ব এতিয়া তেওঁলোকৰতো চাকৰিৰ নিৰাপত্তা প্ৰদান কৰা হ'ল 60 বছৰ বয়সলৈকে এইটো থাকিব আৰু গুণোৎসৱৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি ইতিমধ্যে সিদ্ধান্ত হৈছে যে যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ কৰ্মৰত বিদ্যালয়ে দুটা কনজিকিউটিভ বছৰত গুণোৎসৱত ভাল ফলাফল A+ ফলাফল দেখুৱাইছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হ'ব নিয়মীয়াকৰণ ইতিমধ্যে হৈয়ে গ'ল বাকি যি মানে 60 ইয়াৰ্ছলৈকে আৰু তেওঁলোকৰ বাকি পেনশন আদি অন্যান্য কথা যিখিনি আছে সেইখিনিৰ কাৰণেও তেওঁলোকক ৰেগুলাৰাইজেশ্যন কৰা যাব গতিকে হেতুৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে লাষ্ট দুটা গুণোৎসৱৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আৰু এটা প্ৰশ্ন আহিছে যে পতি পত্নী দুয়ো যদি চৰকাৰী চাকৰিয়াল হয় স্পাউছ গ্ৰাউণ্ডত শিক্ষকসকলে একক বদলি লাভ কৰিবনে সব বদলীকৰণৰ মূল চৰ্তটো হৈছে 10 বছৰ সম্পূৰ্ণ কৰিব লাগিব প্ৰকৃতাৰ্থত শিক্ষকসকলৰ বদলীকৰণৰ কোনো ব্যৱস্থা তেওঁলোকৰ আইনত বা তেওঁলোকৰ সাৰ্ভিসুলত নাই কাৰণ শিক্ষকসকলে জয়েন কৰাৰ আগতে তেওঁৰ জিলা সিলেকশন কৰি দিছে যে মই ধুবুৰীত চাকৰি কৰিম মই বঙাইগাঁৱত চাকৰি কৰিম তেওঁৰ চইচ অফ ডিস্ট্ৰিক্টখন জয়েন কৰাৰ সময়তে তেওঁ নিৰ্বাচন কৰি দিছে বদলিৰ কথাটো এতিয়া নতুনকৈ আহিল সেইকাৰণে আইনখনে ক'লে যে 10 বছৰ সম্পূৰ্ণ কৰিব লাগিব কিন্তু তাৰ কিবা এটা ভিত্তিও লাগিব গ্ৰাউণ্ড কিটা কি তো তাৰে কেবাটাও গ্ৰাউণ্ড আছে মেডিকেল গ্ৰাউণ্ড নিৰাপত্তাৰ গ্ৰাউণ্ড বা স্পাউছ গ্ৰাউণ্ড এটাও আছে যে স্বামী স্ত্ৰী দুয়ো একেখন জিলাত বা একেলগে ওচৰা-ওচৰিকে নাই এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ ওপৰত আইনখনে আৰু এটা ডাঙৰ ৰেসপন্সিবিলিটি দিছে সেই ৰেসপন্সিবিলিটিটো হ'ল পিটিআৰ মেইনটেইন কৰিব লাগিব আমি বদলীকৰণ কৰিব পাৰিম কিন্তু পিটিআৰ মেইনটেইন কৰিব লাগিব পিউপিল টিচাৰ ৰেশিও পিটিআৰ মানে জিলাৰ পিটিআৰ আৰু বিদ্যালয়খনৰ পিটিআৰ ওকে আৰু সাবজেক্ট পিটিআৰ এই তিনটা পিটিআৰ আমি মিলাব লাগিব যে ডিস্ট্ৰিক্ট পিটিআৰ হিচাপে যদি চাওঁ আজি ধুবুৰী জিলাত পিটিআৰটো বহুত হাই মানে ছাত্ৰ ছাত্ৰী বেছি শিক্ষক কম কিন্তু তাৰ বিপৰীতে শিৱসাগৰত পিটিআৰটো বহুত ল অৰ্থাৎ ছাত্ৰ ছাত্ৰী কম মানে শিক্ষক অনুযায়ী বা ডিমা হাছাওত পিটিআৰ খুব কম এতেকে ইয়াত এতিয়া কামৰূপ মেট্ৰত যদি চাই কামৰূপ মেট্ৰত ইয়াত পিটিআৰটো কম এতিয়া য'ত হাই পিটিআৰ আছে তাৰ পৰা আৰু শিক্ষক উইড্ৰ কৰি অনাটো সেই আইনখনে আমাক বাধা দি ৰাখিছে যে আমি তাত পিটিআৰটো ট্ৰান্সফাৰ অৰ্ডাৰটোৰ দ্বাৰা পিটিআৰটো এফেক্ট কৰাব নোৱাৰো এতেকে আমি সৰ্বাধিক গুৰুত্ব দিছো যাতে মিউচুৱেলি তেওঁলোকে বদলীকৰণখিনি পেয়াৰ পাৰ্টনাৰ বাছি লয় আৰু যিসকল 10 বছৰ সম্পূৰ্ণ কৰিছে কৰাৰ পাছত সেইখিনি আমি পৰীক্ষা কৰি ডিস্ট্ৰিক্ট পিটিআৰটো এফেক্ট নোহোৱাকে বা সাবজেক্ট পিটিআৰটো এফেক্ট নোহোৱাকে আমি ট্ৰান্সফাৰ অৰ্ডাৰবিলাক জেনেৰেট আমি প্ৰায় কৰি আছো আৰু কৰি থকাৰ সময়ত যাতে খালি হোৱা পদটো জিলাখনৰে কাৰোবাক আনি পেলে দিব যাতে পাৰো কাৰণ এটো এতিয়া বৰপেটাৰ পৰা উলাই যাব বিচৰাৰ সংখ্যা শিক্ষকৰ সংখ্যা যদি 100 জন বৰপেটালে বদলি হৈ যাব বিচৰা শিক্ষকৰ সংখ্যা 20 জন বা 25 জন অংকটো নিমিলে তাৰ কাৰণে আমি অলপ অপেক্ষা কৰিব লগা হৈছে আমি বিভিন্ন অপচন চাই আছো খুব সোনকালে মই শিক্ষক শিক্ষয়িত্ৰীসকলক বদলীকৰণ কৰি দিয়াৰ পক্ষত কাৰণ তেওঁলোকেও শান্তিত চাকৰি কৰক ডিপাৰ্টমেণ্টটো শান্তিত থাকক কিন্তু তাৰ লগতে যাতে পিটিআৰৰ ব্যৱস্থাটো মই কৰি ল'ব পাৰো বেলেন্সটো মিলাব পাৰো সেই প্ৰচেষ্টাখিনি কৰি আছো ইতিমধ্যে 12000 শিক্ষকৰ বদলীকৰণ মিউচুৱেল প্ৰক্ৰিয়াত হৈ গৈছে আৰু এটা প্ৰশ্ন আছে ডক্টৰ বাণীকান্ত কাকতি আইচিটি শিক্ষকসকলৰ ভৱিষ্যত কি হ'ব মানে তেওঁলোক পাৰ্ট টাইম শিক্ষক গতিকে পাৰ্ট টাইম শিক্ষক হিচাপে তেওঁলোকে সেই আঁচনিখনৰ অধীনত তেওঁলোকে বেতনটো পাই আছে পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰ হিচাপে আজিৰ তাৰিখত এই মুহূৰ্তত তেওঁলোকৰ চাকৰি স্থায়ী কৰা বা দৰমহা বৃদ্ধি কৰাৰ কোনো প্ৰপ'জেল এই মুহূৰ্তত নাই অপ্ৰাদেশিত বিদ্যালয়ৰ হাজাৰ হাজাৰ শিক্ষক পদ প্ৰদেশীকৰণ পৰা বঞ্চিত হৈ আছে চৰকাৰে এই ক্ষেত্ৰত কিবা ব্যৱস্থা ল'ব নেকি চৰকাৰৰ ধৰিলক আইন মতেহে চৰকাৰখনে কাম কৰিব গতিকে প্ৰাদেশিকৰণৰ এখন আইন আছে সেই আইনৰ আওতাৰ ভিতৰত যিসকল শিক্ষক শিক্ষয়িত্ৰী আহিল তেওঁলোকৰ প্ৰাদেশিকৰণ হৈ গ'ল যিসকল আইনৰ আওতাৰ ভিতৰত নাহিল
গতিকে তেওঁলোকক কৰিব পৰা নগ'ল কিন্তু তেওঁলোকৰ সংগঠনসমূহ মোৰ তালৈ আহিছে আলোচনা কৰিবৰ কাৰণে আলোচনা আমি কৰিছোঁ মুখ্যমন্ত্ৰীৰ লগতো আলোচনা কৰিছে আইনখনে কৈছে 1/1/2006 আগৰ যদি বিদ্যালয় নহয় তাৰ যদি কোনো নথিপত্ৰ প্ৰমাণ নাই তেতিয়াহ'লেতো আইনৰ আওতাৰ ভিতৰত নপৰে মই এটা বিৰতি ল'ম সৰু মই বিৰতিৰ পিছত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপুনি যিহেতু গোটেই অসমখন ঘূৰি আমি দেখা পাই থাকোঁ যে আজি যদি আপুনি ধেমাজিত আছে আজি গুৱাহাটীত কাইলৈ হয়তো বৰাকত আছে আপোনাৰ দৃষ্টিত এই 2 বছৰত অসমৰ শিক্ষা ব্যৱস্থাটো বা শিক্ষকসকলৰ কমিটমেণ্ট বা শিক্ষকসকলৰ ক্যালিবাৰক লৈ কেনেকুৱা ধৰণে আপুনি আগবাঢ়ি যাব বিচাৰিছে আগন্তুক দিনসমূহত যাতে গোটেই ওভাৰঅল এডুকেশ্যন সিস্টেমটো আমি আৰু অলপ ওপৰলৈ লৈ যাব পাৰোঁ সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম এটা সৰু বিৰতিৰ পিছত যে ইংৰাজী মাধ্যমত অসম চৰকাৰে বিদ্যালয় চলাব লাগে মানে ইংৰাজী মাধ্যমত মানে সব সাবজেক্ট এইটোৱে চৰকাৰখনৰ ওচৰত দাবী আমি এনি টাইম আমি ৰাইজৰ লগত সংস্পৰ্শত থাকোঁ এতিয়া ওচৰৰ ঘৰৰ ওচৰৰ এটা এক ধৰণৰ চাৰিওফালে ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ হ'লে ফিজ দি পঢ়িব লাগে এতিয়া মাক দেউতাকৰ সিমানখিনি ফিজ নাই চৰকাৰী বিদ্যালয় ইংৰাজী মাধ্যমত উপলব্ধ নহয় এনেকে গতিকে চৰকাৰৰ ওচৰত নাগৰিকে দাবী কৰিছে যে ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলক আৰু সেই কাৰণে য'ত আমি আদৰ্শ বিদ্যালয় ইংৰাজী মাধ্যমৰ বিদ্যালয় আমি খুলিছোঁ তাতে নাম ভৰ্তিৰ সময়ত মানে 100টা সিটৰ এগেইনষ্টে 1000-2000 আবেদন আহি যায় অৰ্থাৎ মানুহৰ মনত ভুল শুদ্ধ এইটো পিছৰ কথা মানুহৰ মনত বদ্ধমূল ধাৰণা যে ইংৰাজী মাধ্যম হ'লে বিদ্যালয় ভাল মই তাৰ পক্ষত নহয় যে ইংৰাজী মাধ্যম হ'লেই ল'ৰা ছোৱালীয়ে খুব ভাল ফলাফল কৰিব তেওঁলোকে সায়েন্স মেথছত ইমপ্ৰুভ কৰিব মই হেতু কোৱা নাই মই ভাবো যে মাতৃভাষাৰ গুৰুত্ব আছে মাতৃভাষাৰ মাধ্যমত শিক্ষাদান কৰিব লাগে কিন্তু তাৰ লগত ইংৰাজীও শিকিব লাগিব সেই কথাটো মই সংযোজিত কৰিব বিচাৰিছো আৰু মাধ্যমত মই এটা কথা কওঁ যে মাধ্যম কেৱল কিতাপখনৰ ভাষাটো নহয় ছাত্ৰ আৰু শিক্ষকৰ মাজত কি ভাষাত আদান প্ৰদান হয় সেইটো মাধ্যম গতিকে আমি যেহেতু অসমীয়া ভাষা জনা ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে এই বিদ্যালয়সমূহত ৰাখিছো এতেকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত ভাৱৰ আদান প্ৰদান বা শিকন প্ৰক্ৰিয়াটো তেওঁলোকৰ মাতৃভাষাতেই তেওঁলোকে কৰিব এই যে বিতৰ্কটো হৈ আছে আসুৰ লগত বা আৰু দল সংগঠনৰ লগত আপোনাৰ লগতটো বৈঠকত বহিছে মিলিত হৈছে তো সেই বৈঠকবিলাকত why only all Assam Students Union আপোনালোকে ষ্টেক হোল্ডাৰ্ছ আৰুতো ষ্টেক হোল্ডাৰ্ছ আছে ষ্টেক হোল্ডাৰ্ছ বুলি ক'লে অভিভাৱক আছে ষ্টুডেণ্টছ আছে সো এই গোটেইবিলাক আমি সময় বহিছো বেলেগ সংগঠনৰ লগতো বহিছো শিক্ষকসকলৰ লগতো স্বয়ং মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলক মাতি আনি সুধিছে অসুবিধা হ'ব নেকি যে শিক্ষকসকলে কৈছে যে এইটো কৰা উচিত এনেকে যদি আমি এটা মিছন মুডত মাতৃভাষাৰ লগে লগে অসমীয়া মাধ্যমৰ লগে লগে আমি ইংৰাজীটো শিকোৱা কামটো যদি মিছন মুডত আমি নকৰো সরকারি স্কুলবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যাব এটা ধৰক কম্পিটিটিভ এক্সামিনেশনছ বিলাক হৈ আছে ধৰক JEE বা আপোনাৰ নীট এইবিলাকত অসমৰ কেনেকুৱা মানে কিবা ষ্টেটিষ্টিক্স আপোনালোকে চাইছে নেকি বাহিৰৰ ষ্টেটৰ তুলনাত বাহিৰৰ ৰাজ্যৰ তুলনাত অসমৰ ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে তেওঁলোকৰ ফলাফল সক এটা সময়ত গোটেই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো কেনেকৈ সৃষ্টি কৰিব পাৰি এটুত আছিল এতিয়া আহি পেলে JEE মানে ডাক্তৰ ইঞ্জিনিয়াৰ কেনেকৈ সৃষ্টি কৰিব পাৰি আৰু এটুক লৈ পেলে আনুষ্ঠানিক বিদ্যালয় শিক্ষাতকৈও কোচিং ব্যৱস্থাটোৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব অভিভাৱকসকলে দিছে আৰু বিশেষকৈ কিছুমান নিৰ্দিষ্ট বিহাৰ উত্তৰ প্ৰদেশ দিল্লী সাউথৰ কেইখনমান কিছু জায়গা যিবিলাক মূলত মেট্ৰ সিটি বা অন্য মফচলীয় চহৰ সেইবিলাকত কোচিঙৰ এটা বৃহৎ ইণ্ডাষ্ট্ৰী গঢ়ি উঠিছে আৰু মানে ইট ইজ হাউ টু ক্ৰেক দ্য এক্সামিনেশ্যন তাত নম্বৰ কেনেকৈ পাব পাৰি জ্ঞান কেনেকৈ লাভ কৰিব পাৰি এটো নহয় নম্বৰ কেনেকৈ পাব পাৰি পাই কেনেকৈ সিটটো কেনেকৈ মানে ফলাফলটো কৰিব পাৰি এইটোৰ ওপৰত বৃহৎ এটা নিৰ্ভৰশীলতা আহিছে আৰু সেই নিৰ্ভৰশীলতাটোত কোচিং চেণ্টাৰৰ যিটো মানে এতিয়া ঢৌ চলি আছে বা সেইটো বিজনেছ চলি আছে সেই বিজনেছটোত আমি অসম পিছ পৰি আছো
সিভিল সার্ভিসে হোক বাকি কম্পিটিটিভ এক্সামিনেশন বিলাকতে ক্ষেত্ৰতে হোক আমি অলপ তাত পিছ পৰি আছো বিহাৰ ইউপি তেতিয়াহ'লে আপুনি ভাল পাওক বা বেয়া পাওক এই ইণ্ডাষ্ট্ৰিটোৰ লগত কিন্তু অকমান হলেও এছ'চিয়েট কৰিব লাগিব চৰকাৰ ফালৰ পৰা হলেও নিশ্চিতভাৱে কাৰণ দেয়াৰ ইজ নো ৱে আউট নিশ্চিতভাৱে সেইকাৰণে অসম চৰকাৰে ইউথ কমিশনটো সেইকাৰণে এলএনৰ লগত অসম চৰকাৰে চুক্তিটো এইকাৰণে কৰিছে যে এলএনৰ যি মানে প্ৰণালীবদ্ধ এক্সপাৰ্টাইজ আছে সেই এক্সপাৰ্টাইজটো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পায় গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীয়ে পাইছে কাৰণ গুৱাহাটীত এলএন আহিছে কিন্তু ডিব্ৰুগড়ত পোৱা নাই ধেমাজিত পোৱা নাই গতিকে চৰকাৰখনে ডিব্ৰুগড় ধেমাজি তিনচুকীয়া বা তেজপুৰ অসমৰ বাকী অঞ্চলবিলাকতো এই কোচিঙৰ সা সুবিধাখিনি যাতে ছাত্ৰ ছাত্ৰীক দিব পাৰে তাৰ ব্যৱস্থা কৰিছে তাৰমানে ধৰক এতিয়া আমি এভয়েড কৰিব বিচাৰো আপুনি মানে এইটো বস্তু ইগনোৰ কৰিব নোৱাৰি তাৰমানে এতিয়া সেইটোৰ লগতে যে ধৰক নিট বা জেই ক্ৰেক কৰিবৰ কাৰণে এই এলএন বা তেনেকুৱা নিচিনা ইনষ্টিটিউটৰ সহায় ল'বলৈ ঠিক তেনেকে ইউপিএছচি ক্ৰেক কৰিবৰ কাৰণেও ষ্টেট গভৰ্ণমেণ্টৰ পৰা বা বিভিন্ন সংস্থাৰ সুপাৰ 30 সুপাৰ 40 সুপাৰ 100 এনেকৈ কিছুমান কৰিছে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰাও তেনেকুৱা প্লেন আছে নেকি নিশ্চিত হবে এইটো ইউথ কমিশন যেটো গঠন কৰা হৈছে ইউথ কমিশনকে এই দায়িত্বখিনি দিয়া হৈছে কৰিবৰ কাৰণে মানে এইটো কৰাটো উচিত কিন্তু খুব কৰাটো উচিত কাৰণ নহলে কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালী পিছপৰি থাকি যাব আজি মই চাই আছো ষ্টেটিষ্টিক্স যে আমাৰ about 45% মান যোনে ৰেজিষ্টাৰ কৰিছিলে তেওঁলোকে উত্তীৰ্ণ হৈছে কিন্তু তাৰ তুলনাত কিছুমান ৰাজ্যত 65-70% এনেকুৱা মানে ফিগাৰ সো তাৰমানে আমি বহুত পিছ পৰি আছো সেই হিচাপত চাবলৈ গ'লে পিছ পৰি আছো এতিয়া আমি আৰু এটা বেলেগ প্ৰসংগলৈ আহোঁ এতিয়া ধৰক আজি কেইদিনমানৰ আগতে চাকৰি 5,000 চাকৰি তাতে কিছুমানে আদালতলৈ গুচি গ'ল সো এই বস্তুটো কেনেধৰণে চাই আপুনি আদালতত যেটো গৈছে আমি আদালতৰ ৰায়মতে আমি কাম কৰিম গতিকে টেটত L1 L2 থাকে আমাৰ যিসকল অসম টেট দিয়ে যিসকলে অসমীয়া মাধ্যমৰ কাৰণে দিয়ে তেওঁলোকৰ কাৰণে L1 টো অসমীয়া থাকে L2 টো তেওঁলোকে ইংৰাজী থাকে সি টেটত বহু ছাত্ৰ ছাত্ৰীয়ে L1 টো ইংলিছ লয় কিন্তু L2 টো অসমীয়া লয় দুইখন পেপাৰৰ ওয়েটেজ একেই এতেকে আমি এটা সিদ্ধান্ত ললো যে আমি বছৰি আমি আসাম টেটটো নাপাতো কাৰণ আসাম টেট পাছ কৰি থোৱা ল'ৰা ছোৱালী আমাৰ আছে তাৰোপৰি সি টেট বছৰত দুবাৰ হয় আৰু সি টেট যিখিনি বছৰত দুবাৰ হয় যিসকল অসমৰে অসমীয়া ল'ৰা ছোৱালী তেওঁলোকৰ ক্ষেত্ৰত আমি এলাউ কৰিলো যে তেওঁলোকৰ L2 টো অসমীয়া হলেও হ'ব বিষয়টো ইমানেই গতিকে আসাম টেটৰ ক্ষেত্ৰত L1 সেইটো অসমীয়া সি টেটৰ ক্ষেত্ৰত তেওঁলোকৰ অসমীয়াটো L2 ত আছে আমি হেতু এলাউ কৰিলো এটুক লয়ে এজনে হাইকোৰ্টত কেছ কৰিলে আমাক কোনো স্থগিতাদেশ দিয়া নাই তেওঁলোকে কিবা দৰমহা পোৱা নাই এনেকুৱা নাই তেনেকুৱাটো কোনো কথা হোৱা নাই কোনো কথা হোৱা নাই গতিকে হাইকোৰ্টে যেহেতু স্থগিতাদেশ দিয়া নাই কেছ এটা চলি আছে আমাৰ সেই কাৰণে নিযুক্তি পত্ৰখনৰ শেষত এটা পেৰাগ্ৰাফ সংযোগ কৰা হৈছে যে এই নিযুক্তিটোৰ চূড়ান্ত ইয়াত কেছটোৰ যেটো ফাইনেল আউটকাম হ'ব ফাইনেল আউটকাম মতে সিদ্ধান্ত হ'ব এটা ফাইনেল আউটকামটো কি হয় এটো মহামান্য আদালতে নিৰ্ধাৰণ কৰিব আৰু বিষয়টোক লৈ পেলে কথা ইমানে আৰু আদালতত এটোৰ আৰ্গুমেন্ট হৈছে এতিয়া এই যিসকলে চাকৰি পালে তেওঁলোকো আদালতৰ কেছটোত মানে ইমপ্লিট হৈ ল'ব নেকি বা তেওঁলোকো অংশীদাৰী হ'ব নেকি হেতুত বিপক্ষৰ উকিলে কৈছে যে আমাৰ হেৰিসকলক সুধা পেছা কৰি লওঁ গতিকে সামাৰ ভেকেশনৰ পাছত আকৌ কেছটো আহিব আদালতে যি ৰায় দিয়ে এটা ধৰক গুণোৎসৱ আপোনালোকৰ এটা এটা ফ্ল্যাগশিপ প্ৰগ্ৰামৰ নিচিনাই এটা গুণোৎসৱত বহু স্কুলে বিদ্যালয়ে বেয়া ফলাফল সো সেই স্কুলবিলাকক কেনেধৰণে চাইছে আৰু লগতে আৰু এটা প্ৰশ্ন যে এতিয়া ধৰক মেট্ৰিকতে হওক বা হায়াৰ ছেকেণ্ডেৰীতে হওক বহু স্কুলৰ ৰিজাল্ট চৰকাৰী স্কুলৰ ৰিজাল্ট কিছুমানৰ একদম জিৰ' স্কুল মানে আমি তেনেকুৱা বুলি কয় যে 0% তাৰ মানে ফলাফলৰ এজন ছাত্ৰ বা ছাত্ৰী পাছ কৰা নাই এই বস্তুটো এইটো এটা কিমান ডাঙৰ সমস্যা বুলি ভাবে আৰু কি কৰিবলৈ গৈ আছে যোৱা বছৰৰ তুলনাত এই বছৰ 5%ৰ ক্ষেত্ৰত মানে আমি যি গড় হিচাপ এই ক্ষেত্ৰত আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ ভাল ফলাফল কৰিছে আচ্ছা গতিকে এটো আশাব্যঞ্জক চৰকাৰী বিদ্যালয়বিলাকলৈ বহু পৰিমাণে
মানে নিয়মানুবৰ্তিতা বা ডিসিপ্লিন এইখিনি ঘূৰি আহিছে এটো ভাল লক্ষণ বহু সমস্যা বহুত আছে কিন্তু এটা ইমপ্ৰুভমেন্ট এটা আমি গুণোৎসৱৰ সময়ত আমি দেখা পাইছো আৰু গুণোৎসৱৰ ফলাফলক লৈ কোনোবাই প্ৰশ্ন কৰিলেও ইয়াৰ দ্বাৰা এটা মাপকাঠি যাৰ দ্বাৰা ভালকে যিখিনি গুড পাৰফৰ্মিং স্কুল সেইখিনি চিনাক্ত কৰা হৈছে আৰু যিবিলাক বিদ্যালয়ত সমস্যা আছে সেইখিনিও চিনাক্ত কৰা হৈছে ডিসি সকলৰ যি কনফাৰেন্স তেজপুৰত অনুষ্ঠিত হ'ল তাত মাননীয় মুখ্যমন্ত্ৰীয়ে ডিসি সকলক বিশেষভাৱে দায়িত্ব দিছে আৰু এইকেইদিন মই সোশ্যাল মিডিয়াত দেখি আছো যে আমাৰ উপায়ুক্ত সকল এতিয়া জিলা আয়ুক্ত সকল তেওঁলোকে বিদ্যালয়ে গৈছে বিদ্যালয়সমূহ পৰিদৰ্শন কৰিছে দেখি আছো এইকেইদিন মই দেখি আছো এতেকে পাৰ্ট অফ এ সিস্টেম yes ওকে এতিয়া আগতে আমাৰ বিদ্যালয়বিলাকৰ ইনস্পেকশনেই নহয় কোনো না যায় এতিয়া বিদ্যালয়বিলাকৰ ইনস্পেকশন বিলাক আৰম্ভ হৈছে বিদ্যালয়বিলাক আমি পৰিদৰ্শন কৰা হৈছে আৰু পৰিদৰ্শন কৰাৰ ফলস্বৰূপে মই ভাবো যে ইমপ্ৰুভমেন্ট আহিব শিক্ষকৰ এটা সমস্যা আছে যে নগৰীয়া অঞ্চলবিলাকত শিক্ষকসকল থুপ খাই আছে ভিতৰুৱা গাঁৱলীয়া অঞ্চলবিলাকত শিক্ষকৰ নাটনি আছে তাত শিক্ষক যাব নিবিচাৰে আমি গোটেই এটা অনলাইন পোৰ্টেলৰ জৰিয়তে যিখিনি প্ৰথম ইন্টাৰ ডিস্ট্ৰিক্ট আমাৰ ট্ৰান্সফাৰ এপ্লিকেন্ট সেই সমস্যাখিনি সমাধান কৰিব বিচাৰিছো প্ৰথম পাৰস্পৰিক বদলীকৰণ এতিয়ালৈকে আমি 12000 শিক্ষকৰ বদলীকৰণৰ অৰ্ডাৰ বাহিৰ কৰি দিছো আইন মতে যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকৰো বদলীকৰণৰ হুকুম খুব সোনকালে ওলাব এখনকে আমি ভেৰিফিকেশন কৰিব লগা হৈছে তাৰ কাৰণে অকমান দেৰি হৈছে আন্তঃজিলা একক বদলীকৰণ আন্তঃজিলা এখন জিলাৰ ভিতৰতে যিটো ৰেশনালাইজেশন হ'ব লাগে সকলো বিদ্যালয়ত শিক্ষকৰ বিষয় অনুযায়ী বা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুযায়ী সমবিতৰণ হ'ব লাগে তাৰ প্ৰস্তাৱ প্ৰত্যেকখন জিলাৰ পৰা বিচৰা হৈছে এটা সিস্টেম কৰি দিয়া হৈছে ডিস্ট্ৰিক্ট লেভেল কমিটিয়ে অনুমোদন জনাব আৰু তাৰ ৰাজ্যলৈ প্ৰেৰণ কৰিব ৰাজ্যিক পৰ্যায়ত এখন কমিটি আছে কমিটিখনে অনুমোদন দিলে তেওঁলোকে এই বদলীকৰণখিনি হৈ যাব বাকি আন কোনো ধৰণৰ বদলীকৰণ এতিয়া মানে অনুমতি দিয়া হোৱা নাই বা এলাউড নহয় অন্য কোনো ধৰণৰ বদলীকৰণ এলাউড নহয় এটা সিস্টেম ৰুল সুনিৰ্দিষ্ট বিধিত প্ৰস্তুত কৰা হৈছে সেই বিধিৰ ভিতৰত জুনে তাৰ আওতাত আহিব তেওঁলোকৰ 10 বছৰৰ হ'ব 10 বছৰৰ আৰু আমি খুব সহানুভূতিৰে সকলোৰে সমস্যাখিনি আমি সমাধান কৰি দিব বিচাৰিছো মই এটা বিৰতি লম বিৰতিলৈ যোৱাৰ আগতে আজি এটা বাতৰি প্ৰকাশ হৈছিল যে 8খন মহাবিদ্যালয়ক যি আপগ্ৰেড কৰাৰ কথা আছিল জেবি কলেজকে ধৰি হেণ্ডিকেকে ধৰি ইউনিভাৰ্চিটি ষ্টেটাছ হেতু বলে বাতিল কৰিলে এনেকুৱা এই কথা আপোনাৰ মই ক্লেৰিফিকেশন দেখিছো মুখ্যমন্ত্ৰীও ক্লেৰিফাই কৰিছে অকমান জানিব বিচাৰিম কেনেকৈ ওলালে আৰু আসল কথাটো কি না হেতু মানে ইংৰাজীটো বুজাত ভুল কৰিছে যে মই চৰকাৰৰ পৰা যিখন চিঠিৰ ওপৰত ভিত্তি কৰি কথাখিনি কৈছে চিঠিখনো মই পঢ়ি চাইছো চিঠিখনত কাৰিকৰীভাৱে কোনো ভুল কথা নাই আমাৰ ইয়াত মহাবিদ্যালয়বিলাক বিশ্ববিদ্যালয় এখনৰ অধীনত এফিলিয়েটেড হৈ থাকে এফিলিয়েটেড মানে মহাবিদ্যালয়খন স্বতন্ত্ৰ পৰীক্ষাৰ কাৰণে আৰু স্বীকৃতিৰ কাৰণে তেখেতসকলে বিশ্ববিদ্যালয় এখনৰ এফিলিয়েশন লয় অন্য এবিধ কলেজ আছে সেইখন হয়তো কয় কনষ্টিটুৱেন্ট কলেজখন বিশ্ববিদ্যালয়খনৰ নিজৰ কলেজ তাত এফিলিয়েশনৰ প্ৰশ্ন নাহে যেনে আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা পশু চিকিৎসা মহাবিদ্যালয় বা বিশ্বনাথ চাৰিআলিৰ কৃষি মহাবিদ্যালয় সেইটো ইউনিভাৰ্চিটিৰ কনষ্টিটুৱেন্ট কলেজ এতেকে বঙাইগাঁও কলেজ বুলি এখন কলেজ আছে এই কলেজখন কাইলে থাকিব নাথাকে ইউনিভাৰ্চিটিটো হ'ব ইউনিভাৰ্চিটি কৰাৰ সিদ্ধান্ত চৰকাৰে ললে বঙাইগাঁও কলেজখন থাকিব নাথাকে নে বঙাইগাঁও কলেজ গুছি বঙাইগাঁও বিশ্ববিদ্যালয় হ'ব তাতে কোৱা হৈছে যে বঙাইগাঁও কলেজখন বঙাইগাঁও বিশ্ববিদ্যালয়ৰ কনষ্টিটুৱেন্ট কলেজ হিচাপে থাকিব নিজা কলেজ হিচাপে থাকিব অৰ্থাৎ কলেজখনো থাকিব বিশ্ববিদ্যালয়খনো হ'ব গতিকে এই 7খন বিশ্ববিদ্যালয়ৰ তাৰ যিটো আইন বনাব লাগে তাৰ কামকাজ চলি আছে আগষ্ট মাহত বিলে আহিব গতিকে এইটো এটা মানে ভুৱা কথা মিছা কথা বা অবান্তৰ কথা যে বিশ্ববিদ্যালয় কৰা কামটো চৰকাৰে বাতিল কৰিলে চৰকাৰে এনেকুৱা কোনো কথা বিবেচনা কৰা নাই মই এটা সৰু বিৰতি লম বিৰতি পিছৰ পৰা আহি পেলাই জানিবলৈ চেষ্টা কৰিম বহুতৰ প্ৰশ্ন মেট্ৰিকটো থাকিব নে নাথাকে
পৰীক্ষা হ'বনে নহয় মানে এটা সবৰে এটা কিউৰিয়চিটি সবৰে এটা জনাৰ মানে স্কুলৰ পৰাই হ'ব নি পৰীক্ষাটো পৰীক্ষাটো কোনে পাতে মই অকমান আপোনাক ব্যাখ্যা কৰি দিওঁ এনইপি মতে আমি প্ৰত্যেক ৰাজ্যত এতিয়া বিদ্যালয় শিক্ষাৰ কাৰণে ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি এটা বনাব লাগিব ষ্টেট স্কুল SSSA ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি 2 নম্বৰ কথা হ'ল বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত কাৰিকুলাম কেনেকুৱা হ'ব পৰীক্ষা কেনেকুৱা হ'ব তাৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন তাৰ ড্ৰাফট খচৰাখন প্ৰকাশ পাইছে সি চূড়ান্ত হোৱা নাই গতিকে চূড়ান্ত হোৱাৰ পাছত কিন্তু খচৰাখনত যি আহিছে যে দুটাকে পৰীক্ষা হ'ব পৰীক্ষা বোৰ্ডে পাতিব বুলি কৈছে আচ্ছা গতিকে পৰীক্ষাটো স্কুলে পাতে নে বোৰ্ডে পাতে হেতু নিৰ্ধাৰিত হ'ব কিন্তু পৰীক্ষা হ'ব আৰু এই পৰীক্ষাটো কিন্তু বিদ্যালয় শিক্ষা হাং কৰা পৰীক্ষা নহয় কাৰণ এতিয়া বিদ্যালয় শিক্ষা শেষ হ'ব ক্লাছ 12ৰ পাছত এতেকে পৰীক্ষা হ'ব হয়তো এতিয়াৰ যি ষ্টেণ্ড কৰে এটা উৎসৱ পাৰ্বণ বা এটা গ্লেমাৰ আৰু ইয়াৰ কাৰণে বাকি বহু সংখ্যক ছাত্ৰ ছাত্ৰী তেওঁলোক বিমৰ্ষ হৈ যায় এইটো হয়তো নাথাকিব এই গ্লোৰিফিকেশ্যনটো হয়তো নাথাকিব কিন্তু পৰীক্ষা থাকিব তাৰমানে এইটো বস্তুটো অলপ CBSE টাইপৰ বা এবাৰো CBSEত আমি দেখিছোঁ যে কোনো ধৰণৰ ৰেংকিং চিষ্টেমটো ISCত দেখিছোঁ যে ৰেংকিং চিষ্টেমটো নাইকিয়া কৰি দিছে তাৰমানে তেনেকুৱা যে তথাপিও আমি এটা য়াৰ্ডষ্টিক থাকিব যে মানুহে অলপ মূল্যাংকন কৰিব পাৰিব যে সেইটো থাকিব কিন্তু এই প্ৰথম 10টা থান বা ৰেংকিং এই ধৰণৰ বা ইয়াক যেনে ধৰণে লোৱা যায় যদি এটা অথৰিটিয়ে সব পৰীক্ষাটো পাতে তেতিয়াহ'লে একে পেপাৰে হ'ব সবতে আৰু নহয় জানো তাৰমানে আমি এইটোৱে বুজিব লাগিব যে ক্লাছ 2024 চনত এই ষ্টেণ্ডৰ পৰ্বটো নাথাকে তেনেকুৱা অনুমান কৰিছো এইটো এটা ডাঙৰ মানে আৰু এটা বস্তু স্পষ্ট কৰি দিওঁ যে state school standard authority it will be a regulatory authority board নহয় কিন্তু board নহয় standard বিলাক ৰেগুলেট কৰি দিব কাৰিকুলামৰ ক্ষেত্ৰত পৰীক্ষাৰ ক্ষেত্ৰত বা অন্য ইয়াৰ ভোকেশনাল এডুকেশ্যন এইবিলাক ইভালুৱেচন UGC যেনেকৈ এটা ৰেগুলেটৰী অথৰিটি এনেকুৱা এটা ৰেগুলেটৰী অথৰিটি হ'ব বোৰ্ড বেলেগে থাকিব তাৰ কাৰণে আমাৰ সেবা আৰু কাউন্সিল এই দুইখন খুব সোনকালে মাৰ্জ হয় আমাৰ এখন বোৰ্ড হ'ব তাৰমানে এতিয়া 10ম মানত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এটা কথা নিশ্চিত যে অহা বছৰ যেতিয়া তেওঁলোকে 10ম মানৰ পৰীক্ষা দিব হেতু 10ম মানৰ পৰীক্ষা হ'ব কিন্তু তেওঁলোকে এই লাষ্ট ব্যাচটোৰ নিচিনাকৈ হয়তো সেই স্কুলত সেই সেলিব্ৰেশনটো হয়তো স্থিমিত হ'ব হয় সেলিব্ৰেশনটো এতিয়া বহু জায়গাত ক্লাস 9ৰ পৰীক্ষাটো সেলিব্ৰেশন হয় 11ৰ পৰীক্ষাটো এই বছৰ আমি এতিয়া 11ৰ পৰীক্ষা পাতিছো আমি 11ৰ পৰীক্ষাৰ প্ৰশ্ন কাকত কাউন্সিলে দিছে মানে হায়াৰ সেকেন্ডাৰী স্কুলে নিজে কৰা নাই মোৰ আৰু প্ৰশ্ন জানিবলৈ মন যায় এটা ধৰক হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিলে হেতু আপুনি কিমান দূৰ ক'ব নকব নেজানো এটা ধৰক কিছুমান কলেজে বা কিছুমান স্কুল যেনেকৈ নগাঁও ৰামানুজন তেওঁলোকৰ এগাল বহু ল'ৰা ছোৱালীয়ে উইথ অল ডিউ ৰেসপেক্ট তেওঁলোকৰ শিক্ষাৰ্থীসকলক বা টিচাৰ্ছসকলক ফেকাল্টিজ মানে সিক্ৰেটটো কি হ'ব পাৰে মানে হাউ ইজ ইট পচিবল হ'ব পাৰে কাৰণ তেওঁলোকে চাওক এতিয়া আমাৰ যিখিনি মেৰিটৰিয়াছ ল'ৰা ছোৱালীখিনি আগতে গোটেই কটনলৈ আহে মানে আগত ল'ৰা ছোৱালীৰ এটা হি ধেমাজিৰে হওক কোকৰাঝাৰৰে হওক বা বঙাইগাঁৱৰে হওক মেট্ৰিক পাছ কৰাৰ পাছত কটনলৈ যাম এইটো এটা সপোন থাকে ইয়াত এতিয়া ব্ৰেণ্ডিংটো ৰামানুজনৰ এনেকুৱা হৈছে গতিকে গোটেই ভাল ল'ৰা ছোৱালীখিনি ৰামানুজনত যাব বিচাৰে বা গৈছে যেতিয়া ক্ৰীমখিনি এটা জেগাত জমা হয় স্বাভাৱিকতে সেই বিদ্যালয় বা অনুষ্ঠানটোৰ পৰাই এই ষ্টেণ্ড কৰা বা আটাইতকৈ ভাল নম্বৰ পাই পাছ কৰা ল'ৰা ছোৱালীখিনি তাতে ওলায় আচৰিত হ'বলগীয়া একো নাই আৰু আমি খুব তন্নকে আমি চাইছো আমি বহুতবাৰ আমি পৰীক্ষাৰ বহিবিলাক এবাৰ দুবাৰ নহয় এবাৰ এইটোৰ টেবুলেশ্যন হোৱাৰ পাছত
ছফ্টৱেৰে টেবুলেশ্যন কৰি দিয়াৰ পাছতো আমি হাৰ্ড কপি উলিয়াই আমি চাইছোঁ চেক কৰিছোঁ ইয়াত কোনো সন্দেহ কৰিবলগীয়া একো কথা নাই হয় আমাৰ বহু দৰ্শকৰ বহু প্ৰশ্ন আহিছে মই এটা সৰু বিৰতি ল'ম বিৰতিৰ পিছত দৰ্শকৰ কেইবাটাও প্ৰশ্ন আছে ল'বলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ বদলীকৰণৰ পৰা চৰকাৰী চাকৰি নিয়মীয়াকৰণলৈকে চাকৰি মানে বিভিন্ন প্ৰশ্ন আছে মই কেইটামান তেওঁলোকৰ প্ৰশ্ন আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এটা সৰু বিৰতি